হাই ফ্ৰেণ্ডছ, মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা ফেচ পেক লৈ আনিছোঁ, যিটো ফেচ পেক আপোনালোকে লগালে আপোনাৰ স্কিন গ্ল' কৰিব, লগতে আপোনাৰ স্কিনত যিমান দাগ যদি আছে তেতিয়াহ'লে এইবিলাকো নোহোৱা হৈ যাব। আৰু এই ফেচ পেকটো বনাবৰ কাৰণে দুটা বস্তুৰে প্ৰয়োজন, সেইটো হ'ল দৈ আৰু হালধি। আৰু এই দুটা বস্তু আপোনালোকে ঘৰতে ইজিলি পাই যাব। দৈটোতো বনাই ল'ব পাৰিব, আৰু যদি কেঁচা হালধি আছে তেতিয়াহ'লে ভাল হয়, আৰু যদি নাই তেতিয়াহ'লে খোৱা হালধি হ'লেও হৈ যাব। অৰ্গেনিক হালধি হ'লে ভাল হয়। বলক এতিয়া মই ফেচ পেকটো কেনেকৈ বনাইছোঁ আপোনালোকক দেখাওঁ। এইটো স্কিপ নকৰাকৈ চাব, স্কিপ কৰিলে আপোনালোকে সম্পূৰ্ণ বুজি নাপাব। প্ৰথমতে মই ফেচ পেকটো বনাবলৈ এটা বাতি লৈ লৈছোঁ, যিকোনো বাতি ল'লে হৈ যাব। এয়া চাওক, তাত মই 2 চামুচ বা 1 চামুচ দৈ লৈ লৈছোঁ। আপোনালোকে যিমানখিনি বনাব বা লগাব সেই অনুপাতে দি দিব। তাৰপিছত মই অলপমান আধা চামুচমান হালধি দি দিছোঁ। কেঁচা হালধিৰ ৰস হ'লে ভাল হয়, আৰু নহয় যদি কেঁচা হালধি যিটো অৰ্গেনিক হালধি আছে সেইটো ৰ'দত শুকাই পেলাই যিটো পাউডাৰ থাকে সেইটো হ'লেও ভাল হয়। মোৰ নাছিল কাৰণে এইটো আপোনাৰ খোৱা হালধি দি দিছোঁ। এয়া চাওক, ফেচ পেকটো ৰেডি হৈ গ'ল। ব'লক এতিয়া আপোনালোকক জনাম দৈ আৰু হালধিৰ দ্বাৰা আমাৰ স্কিনৰ কাৰণে কি কি উপকাৰ হয়। দৈত আমাৰ লেক্টিক এচিড আছে, যাৰ কাৰণে আমাৰ স্কিনটো ভিতৰৰ পৰা গ্ল' কৰে। যদি আপোনাৰ স্কিন বহুত অইলি হয় তেতিয়াহ'লে আপোনাৰ হালধিয়ে আপোনাৰ অইলটো কণ্ট্ৰল কৰি ৰাখিব, লগতে আপোনাৰ যদি ডাৰ্ক স্পট আছে এইবিলাকো নোহোৱা কৰিব লাহে লাহে। গতিকে এই ফেচ পেকটো আপোনাৰ পিয়'ৰ নেচাৰেল হয়, আপোনালোকে ইউজ কৰিব পাৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব। আৰু যদি মোৰ ভিডিঅ' নেক্সট টাইম আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। থেংক ইউ।